First of all, I'm very happy and I must honestly thank to the Bonso for inviting us. Or in fact, it is tribal conclave object to iman bhal. যে ইয়াৰ আমি সকলো ট্ৰাইবেল ইয়াত সকলো ট্ৰাইবেল এক হৈ পেলাই এটা ভয়েস হৈ পেলাই মাতিব লাগে কিন্তু ট্ৰাইবেলৰ মাটি কিনি ধ্বংস হৈ গৈছে ট্ৰাইবেল মানুহ আজিলৈকে ন্যায় পোৱা নাই আৰু ট্ৰাইবেলক ইউনাইট কৰি ট্ৰাইবেল এটা ভয়েস হৈ পেলাই আৱাজ উঠোৱাটো আমাৰ এটা অবজেক্টিভ হয় আৰু বঞ্চই এইটো অৰ্গানাইজ কৰাৰ কাৰণে আমি খুবেই ভাল পাইছোঁ আৰু ইয়াত চিনিয়ৰ IAS অফিচাৰ ৰিটায়াৰ্ড যাই কাটা তেখেত নিজেও আহিছে আৰু ইয়াত আমাৰ সুৰক্ষা মঞ্চ কমিটি আমাৰ দাউৰা ছাৰ আৰু জনকলাল বসুমতাৰী তেখেতসকলে ইয়াত পাৰ্টিচিপেট কৰিছে এলং উইথ ডেট ইয়াত মেঘালয়ৰ পৰা খাচী ষ্টুডেণ্ট আহিছে গাৰো ষ্টুডেণ্ট আহিছে ডিমাছাৰ পৰা ডিমাছা ষ্টুডেণ্ট ইউনিয়ন আহিছে আৰু অহাকালিলৈ মিচিং দেউৰী টেঙাল সোণোৱাল সকলো জনগোষ্ঠীৰ যিমান ষ্টুডেণ্ট আছে তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু আমি সেইটো কামনা কৰোঁ যে সৰু সৰু ইছ্যু লৈ পেলাই এটা চেল্ফ ষ্টাইলত থকাটো বেয়া কথা সময় আহি গ'ল আমাৰ নিজৰ ৰাইট নিজৰ কনষ্টিটিউচনেল ৰাইট নিজৰ ফাণ্ডামেণ্টেল ৰাইট টু ৰেজ কৰিবৰ কাৰণে আমি ইউনাইটেড হোৱাটো খুবেই দৰকাৰ আমাৰ ট্ৰাইবেল কাৰণে আমাৰ এনে অসমৰ ট্ৰাইবেল জনসংখ্যাটো একেবাৰে নাইকিয়া হৈ গৈছে চ' ষ্টিল দেন আমি যদি ইউনাইটেড হওঁ ডেফিনেটলি আমি যেটো অসম চৰকাৰ এট প্ৰেজেন্ট ট্ৰাইবেল বিলাকক লৈ পেলাই ৰাজনীতি কৰিছে সেইটো আমি দূৰত ৰাখিবলৈ কৰিব পাৰিম বুলি ভাবিছোঁ কিয়নো আপুনি ভালকৈ জানে অসম চৰকাৰ বিজেপি চৰকাৰ অসমৰ ইয়াত আপোনাৰ বড়োলেণ্ডত ইউ পিপল তেখেতসকলে এই ব্ৰিটিছৰ পুৰণা আউটডেটেড থিয়ৰী ডিভাইডেড ৰুল থিয়ৰীটো আকৌ এবাৰ ইমপ্লিমেণ্ট কৰিছে আমাৰ মাজত চ' আমি ট্ৰাইবেল যদি ইউনাইট যদি নহয় আমি একেবাৰে কমজোৰ হৈ পৰিম আৰু আমাৰ নিজৰ যিবিলাক কমন ইছ্যু সেই কমন ইছ্যুখিনি আমি জীৱনত আমি কেতিয়াও এচিভ নহ'ব সেই কমন ইছ্যু কমন প্ৰব্লেমখিনি এচিভ কৰিবলৈ হ'লে চবচে কমন ইছ্যুটো হৈ গ'ল মাটিৰ প্ৰব্লেম চব আপুনি কোকৰাঝাৰৰ বড়োবিলাকৰ প্ৰব্লেম আপাৰ আছামত আমাৰ তিনিচুকীয়া ডিব্ৰুগড় মিচিং দেউৰী আমাৰ মাটিৰ প্ৰব্লেম মেঘালয়টো ছেম প্ৰব্লেম কাৰ্বি আংলঙত চাওকচোন 6 শিডিউল এলেকাত কেনেকৈ নন ট্ৰাইবেল মাটি ল'বলৈ গৈ আছে ছেম থিয়ৰীটো ইয়াতো বড়োলেণ্ডত কৰিছে তেখেতসকল চব ফাৰ্ষ্ট অফ অল আমাৰ মাটিত লৈ পেলাই আমি য'ত চিনাকি হৈছোঁ অৰুণাচলৰ দফলাবিলাকৰ মিচিংবিলাকে এই মাটি লৈ পেলাই ইহঁতৰ আইডেণ্টিটি আছে চ' আমাৰ আইডেণ্টিটি অট'মেটিকলি এদিন নহয় এদিন ফাইনিছ হৈ যাব আমি যদি ইউনাইটেড নহয় সেইকাৰণে আমি বঞ্চক থেংক ইউ বুলি ক'ব লাগিব আৰু বঞ্চক আমি সেইটোৱে আহ্বান কৰিম যে আৰু ভালকৈ নেক্সট ট্ৰাইবেল কমপ্লেক্স যদি ভালকৈ যদি পাতিব পাৰোঁ আৰু বহুতখিনি পাৰ্টিচিপেণ্ট যদি ইয়াত আমি পাৰ্টিচিপেট কৰিব যদি দিব পাৰোঁ তেতিয়াহ'লে ৰাউণ্ড টেবুল বহি পেলাই এটা চলিড মেমৰিয়াম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছামক আমি দিব পাৰিম বুলি ভাবিছোঁ হুইচ উইল বি ভেৰি এফেক্টিভ এণ্ড ষ্ট্ৰং মেছেজ that has to be conveyed to the government of India. Thank you.